আজি এটা পৰীক্ষাৰ ৰিজাল্ট দিব মোৰ তিৰিকেইটাইও পৰীক্ষা দিছিল কিবা কৰি যদি এটা চাকৰিটো পায় হাতেদি মাংস খোৱা কিয়েই চাহেদিও মাংস খাম কিন্তু ঘৰখনত যদি এটা চৰকাৰী চাকৰি থাকেই তেতিয়া চিন্তাই নাই কিন্তু তিৰিকেইটাইহে কি গছিয়া কত টোপনি ক্ষতি কৰিব এই পৰীক্ষাৰ সময়ত ভাত আনি হ'লেও খোৱালো সিহঁতক ৰিজাল্টহে যদি বেয়া কৰে মোৰ বহু চকু পানীয়ে ভাতে সমান হ'বই মোৰ বাৰু ইণ্টাৰভিউ দিবা নোৱাৰো ফেলি তেতিয়াই গেছি বুঢ়াও হ'ব দেচোন বাৰু কিনো ঘুৰে চাও একেলা একেলাই আমি আম খাবা যাও বুন্দিয়া বাই ৰখি আছে আম খোৱাৰ উজুম ঝুমেলি লাগছি পৰীক্ষা যি ইণ্টাৰভিউ দিব ভাল কৈছা না বেয়া কৈছা ইণ্টাৰভিউ দিবলে ৰিজাল্ট দিব কিন্তু এতিয়া কি বা লিখিলি পৰীক্ষা তহঁতেহে জানা দে এতিয়ালৈকে ৰিজাল্ট দিয়া নাই নহয় ৰিজাল্ট দিলে গম পাম তাৰ আগতে আমি আম খাই আহো ৰিজাল্ট দিয়াৰ আগত টেঙা খুৱাই পেলাই জীৱনটো টেঙা কৰি দিম তোমাৰ চাকৰি হ'ল চাকৰি সঁচাই নেকি কোনে কৈছে জুৱেল খুৰাক তুমি চাবা দিছিলে দিছিলো এই জুৱেল খুৰাই মোক কৈছে মোৰ চাকৰি হৈছে আমাৰ ভুজিয়া কি হৈছে ভুজিয়া বেয়া হৈছে মোৰ চাকৰি হৈছে আমাৰ এওঁ ভুজিয়া আহি পোৱা নাই মই খবৰটো ডেংগু টাইপত আছে আম চাম নাখাওঁ এই জয় কি ইনকে পথৰৰ মাজত গা ঘেলাই বহি থাকবা ধৰিলি জোৰা জৰিকে ৰচুনে বুন্দিয়া বাই নাই অকল আমি দুটাই আছো ভাল লাগছে ইনকে বহি আগতে হাতবা আহি পেলাই ইনকে পথৰ মাজত একেলাই বহি আহিছিলো এতিয়া কলপাত কাটবা আহি তোৰ লগত বহি থাকবা লগা হৈছে হেৰি শুনচোন মই এটা কথা ভাবছো আজিতো আমাৰ চাকৰি ৰিজাল্ট দিব আৰু মোৰ পৰীক্ষাও ভাল হৈছে ৰিজাল্টও ভাল হ'ব আৰু বুন্দিয়া বাই এনেও ৰিজাল্ট ভাল নহয় আৰু মাথাত এনেও একো মাল নাই কপালত বোলে নাই এটা চাকৰি সেইকাৰণে মোৰ চাকৰিটো হোৱাৰ পিছত বুন্দিয়া বাই কিন্তু আমি খেদি দিম দেই খেদিমে তাই খেদিবহে লাগব তাই থাকিলে এনেও মোৰ একেবাৰে অসস্তি বাকী নোহোৱা হৈছে অকল কিন্তু আপুনি আৰু মই থাকিম ঘৰৰ পৰা বাহিৰ কৰি দিম আমি দুটাই থাকিলে উদাইকে থাকিব পাৰিমে কিয় চাকৰি নকৰা মানুহটো ঘৰত ৰাখি থাকিলে আমি পুহি ফালে টকা হ'লে আমি ভাড়া ৰুম টাউনত যাই ফালে 60মান মানুহ ইমান খাই আপুনি কিন্তু কৈ দিব তাইক আপুনি কিন্তু ৰাখিম বুলি ক'বা নোৱাৰে নাৰাখো এটা খেদিমে মই উঝেৰিম এইবিলাক আলোচনা কৰি আছে ইয়াতে বহি ফালে তাইক কেতিয়াবা মই হেঁচা মাৰি পেলাও লাগে কিন্তু নৰা হাতীয়ান মানুহ নহয় তাইহে মোক কেতিয়াবা হেঁচা মাৰি পেলিব উঠি মৰি যাম এতিয়া পইচাও নাই যেতিয়া চাকৰিটো হয় তেতিয়া পইচা পাম নহয় তাইক ফেনিয়েল খুৱাই মাৰিমেই মই বিৰক্তি পোৱা হৈছো আৰু এটা কাহিনী শুনিছিলে তেজীমলা বুলি আমি তেজীমলা নকৰো তাইক তেজ গোটমাৰা কৰি দিম মোৰ লগত থাকিলে আপুনি কিন্তু মোৰ ফালে থাকিব লাগিব দেই তাইক এনেকুৱা জ্বালা দিম নহয় কালি টোপোলা বান্ধি নিজে গুচি যাব লাগিব তাই গুচি যোৱা নহয় দাউৰি থাকবো আৰু এনেকুৱা बहुत तेज हो रहा है बहुत तेज हो रहा साल জমা কৰি চাংডাল কি লাগছে চাইনকে তোৰ লগত নাথু মজা চাইলাক মোৰ লগত কাম কি কৰি আছা তাই একো কৰা না কি কৰা দেখা পাইছা বহি আছিলো পাত কাটবা আহি তোৰ দম আৰু নচলাই দেই আজি চাকৰি ৰিজাল্ট দিব আৰু মই চাকৰি পাম আমি দুটা একেলগে থাকিম মই এটা আহি কি ধুনীয়াকে এটা ভাল খবৰ দিম বুলি ভাবিছিলো কিন্তু মোৰ শত্ৰু যে এটা মোৰে বেয়া গুণ গাব মই ভাবা নাছিলো কেতিয়াও থৌ কি ভাল খবৰ নকয় কি এটা তই যে পৰীক্ষাত পাছ কৰিবি সেইটো ভুলাটো নাভাবি মই পাছ কৰিছো কোনে পাছ কৰিছে চাকৰি পালি নেকি কোনে কৈছে কোনে কৈছে মই আমলুকি থাকোঁতে কোন আছিল মই জেলক চাবা দিছিলো নহয় মই বোলে পাছ কৰিছো চাই দেখি খুজিয়া তাই ফেল কৰিছা বেটি ফেল কৰিছে যা তই মোৰ লগত নাচিবি দেখছা এই হাতে ঘৰখান একেবাৰে ডুবি গেলে আমাৰ এই আহাৰ লগে দমচ চানা কাল্লাচ চানা চৰাই চানা কিমান জাত হৈছি মুঠতে মানুহ চানা জেগা নাই তই মোৰ লগত থাকিব নালাগে যা এই বহুত লক্ষী তিৰি ইমান ভাল তোৰ কপালখন একদম হাতী কপলীয়া তই চাকৰি পাবা লগা যোগ্য হেৰি ৰচোন কিন্তু মোৰ এটা কথা বহুত বেয়া লাগছে কেতিয়াবা যে এই লগত আহি মোৰ ইমান বেয়া গুণ গাই আছা মই ভাবা নাছিলো সপোনতো বেয়া গুণ একো গোৱা নাই তাইৰ লগত তাল মিলাই তালত ক'বা লগা হৈছে কিন্তু তাইক মৰমে নকৰো বাকী দেখোন মই তোমাক বেছিকে মৰম কৰোঁ হেৰি আপুনি ইমান সময়তে ইনকে সলনি হৈ গেলি যে কম সময়তে একো সলনি হোৱা নাই একো চাকৰি নোহোৱা মানুহটোৰ লগত মই কিয় থাকিমে নাখো তুই বৰ লেভেল দেখো না তেতিয়াবে মোৰ বেয়া গুণ গাইছিলি ইটা তো সামনে দি ইটা তো কাল লগত থাকা ওলাই যাবি তা ঘৰৰ পৰা ওলাই যা লৈ দিবা লাগিব ঘৰৰ আচ্ছা চব যা এহেঁতে কেতিয়াই ভুজিয়া বুন্দিয়াৰ নামত এপ্লাই কৰিছিলে কিবা কাৰণত চাকৰিটো মোৰ নামত আহিলি মোৰে হ'ল হৈ দেখোন বেলেগ এটা তিৰি বিয়া কৰিব পৰা গ'ল হয় নাই এক তেল মাৰি হ'লেও একাউণ্টটো মোৰ নামত কৰিব লাগিব খা আম খা বঢ়িয়াকৈ দিছোঁ ময়ে লাগে নহয় এনেকৈ আম খুৱাই দিলে মোৰো ভাল লাগছে আকৌ তোমাক খুৱাই দি ভালে নহয়নে নাচে কিয় এইডালে কি কেৰা ঘাল তাকে চোৱা লাগছে চাওঁ চালা গুটি এটা পেলাই দিয়ে পেট ঠিকি মৰিব লাগিব নহ'লে তাইতো অলপ দিয়ে ৰোৱা বোৱা আছে যদি বেয়াও লাগে নহয় অত দিন থাকিলে যিহেতুকে দি মাৰক দে তাইও তইতো এনে মোৰ বেয়া গুণে গা খা অলপমান
দে চাকৰি পালি এনকে আকৌ ভাত পানী এনকে দিবা লাগব তাইক দে তহঁতৰে ভাল দিন পছি মোক এনকে দিছা এনকে খাবা লাগব কান্দি লাভ নাই দে সেইকাৰণে পৰীক্ষাৰ সময়ত আৰাম কৰা পাই এতিয়া হাৰা মচি আমাৰ গছৰ তলত আহি পেলাই একো নহয় দে চাকৰিটো নহলে পিতেই ভাগৰ মাটিখিনি আছে টাউনতে সেইখিনিকে বেচবা লাগব 1 কোটিমান টকা পাম সেইখিনি দিয়ে চলবা লাগব মই বাকচতে কিজানি আছে কাগজখিনি সেইখিনি লৈ যাম আজি মই ঘৰত এই আমখিনি ভাল হৈছে নে কিবা কোৱা আন পাইছি দেখোন হেৰি ভালা ৰচোন কিবা কৈছি এই ক'ত মাটি বেচবা ওলাইছা ঐ গোটেইকেইটা মাটি নেবেচবি দেই মাটিৰ দাম বাঢ়ি গৈছি আৰু পিটিয়ে লিখি দিয়া কাগজখন দিছোন মই থৈ দিওঁ আৰু এটা ভাল মানুহ আছে বহুত পইচা পাবি बड़ा हरामी हो बेटा হেৰি কি কাগজ লাগে হে আপুনি ঠাইতে সলনি হোৱা মানুহ আৰু মই মাটিৰ কাগজ দিম এই 1 কোটি টকা পাম আৰু একেলাই মই বহি ঘুমাই খাম তাকো মই ভাগ ল'বা নেদো ৰচোনাই এতিয়া মাটিখিনি বেচবা হাত দিছো কিনো অভং হৈ থাকা চাকৰিহে পাবি নহয় পইচাখিনি মোক দিবি কিহৰ পইচা দিমে নিজৰ পইচাৰ পিতেৰ পইচাৰ নিজে খাম কি অসমীয়া বস্তুৱেই এইবাৰ বোলে বানপানী আহিব সেইকাৰণে কাগজকেইখন ভালকৈ থবা খুজিছিলোঁ লাভ নাই মোৰ পিছত পৰিয়াও লাভ নাই আজিকালি টোপোলা বান্ধি মাটি বেচবা যাম মই এই জাগে যাব পিছে হ'লে আমাৰ এইও চাকৰি পাইছি তাই 30,000 দৰমহা পাব এই ঘুমাই খাই যাব পাৰিম নহয় এইটো ঠিক কেনে টকা হ'লে মই কিনি দিম 8 টকা মোৰ তাত থাকব হয়নে নহয় আমি তাত যাৱাই ভাল নেকি 1 কোটি টকা দি এনেকুৱা বিজনেছ কৰিম না খিটেৰ ঘৰ উঠাই দিম গোটেই তোৰ কি বিজনেছ কৰিব জানা আছো চাবি নেকি তই বাদ দিয়ে তোক বাহিৰ যা এই তাই বঙালগৰ বজাৰত এই কাপোৰ চিলাই থাকবা লাগব এই যাওক এইখন বিজনেছ কৰব যাওক জয়া পানী বুঢ়া তাই ভাল লাগি নহয় বুন্দিয়া খুৰী বিয়া দা হুলতা হলে মোৰ চাকৰিটো বুন্দিয়া খুৰীয়া পোৱা নাছিলে কোনে পাইছে খুজিয়া খুৰীয়া পাইছিল और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए তাৰ কথা বিশ্বাস কৰিলে মোৰ মাথা হেং মাৰা হ'বই তই ভালকে একবাৰ ক'ব নোৱাৰিলি মাৰি দিম বুলি কৈছো চাকৰি তোৰ নামত হোৱা নাই তাৰ নামত হৈছে মই জানো মই তেতিয়া কোৱা নাছিলো নে কেতিয়া চাকৰি যাবি বুলি তোমাক মই বাচন বৰ্তন ধুই দিম ভাত বনাই দিম ৰৈ গেছি হ'ব দে চেণ্ডেল কি দাঙি লমাই মই চাকৰি পইচা ভালকে পানী জানানে টাউনত যাব লাগিব আমি ৰিজাল্ট আনবা তই নাইখিনি পিছা পিছা একো চাকৰি নহয় এই ভিচি উঠাই নামডাল ভুল কৰি কৰি মচিল আহি মই ভাবছোঁ নে তাই পাব বুলি তেতিয়া কৈ আছিল তোক আলোচনা কৰি পেলাই তোৰ মাথা দেখোন নাই বুলি তোৰ ফালে যাম আচ্ছা তাই পিছত কুকুৰ লাগি গৈছি এতিয়া চিকিউৰিটি উঠিব হ'ব পুলিচৰ লগত মাতি আছে একো মাটি চাটি নালাগে আমাক চাকৰি লাগে আমাক নহয় নে চাকৰি নহ'লে একো নহয় পাগল নেকি বহুতে কয় কিন্তু বিশ্বাস নকৰো মোৰ এটা ষ্টেণ্ডাৰ্ড আছে গম পাইছা ইনকে লাগি থাকবা টাইম নাই মোৰ আমাৰ এটা ষ্টেণ্ড এৰি দিমু এই আমাৰ এটা ষ্টেণ্ড আছে মোক দুটাই লগ লাগি পগলা কৰি দিলি মই কোনফালে যাম এই পুতুল আছোনে কিয়নো এনেকে অভিমান কৰি যাৱে তোমাৰ লগতে ইমান ভাল পাওঁ মই ৰচোন ৰচোন মই এটা কথা কওঁ কি তেতিয়া যে মই আপোনাক কৈছিলো মোৰ মাটি আছে বেছি ফেলে 1 কোটি টকা পাম বুলি আপোনাক এনে কৈছিলো তেল দিবা লাগি তেল নহয় মিঠাতেল দিলেও দি কেৰাচিন তেল দিলেও দি ৰিফাইন দিলেও দি কিন্তু মই তোমাকে ভাল পাওঁ দেই এই একেবাৰে ভাল নাপাওঁ মই বঢ়িয়া বঢ়িয়া চাকৰিটো হ'ল নহয় আপুনি কিন্তু মোৰ লগত থাকবা লাগিব থাকব নে নাথাকে তোমাৰ লগতে থাকিম হয়নে সপোনে দি থকাই মৰণে জীৱনটো শেষ নোহোৱা লাগি তোমাৰ লগতে জীৱনটো অতিবাহিত কৰিম ৰাতিও থাকিম দিনতে থাকিম পুৱা থাকিম গধূলিও থাকিম সন্ধিয়াও থাকিম ৰাতি 12টা 1টা 2টা 3টা পুৱাই দিম আমি দুটাহে মানুহ বৰ ধুনীয়াকে চলিব পাৰিমে সৰু পৰিয়াল সুখৰ পৰিয়াল আমি আৰু বেলেগ কথা চিন্তা নকৰোঁ মাৰে ঘৰত জাঠিয়া গুৰি মাৰি দিম পৰবি যায় হয় আমাৰ কইনাটো বোলে চাকৰি হৈছিলে বহুত ঈশ্বৰৰ কৃপাত ৰাইজৰ আশীৰ্বাদত কষ্টৰ ফল আমি অলপ পাইছো কি চাকৰি হ'লে তহঁতৰ তই দেখোন কৈ খেলিছা কণ আমাৰ ভুজিয়া চাকৰি হৈছে বোলে কিমান ফূৰ্তি লাগছে দেখছে নাই বাৰু মই লেপটপটো খুলি থাকোঁতে ভুজিয়া নামৰ কোনোবা এটা তিৰি ওলাইছি
প্ৰতিভা কিজানি কৈছে ইয়া তহঁতক কিন্তু চাকৰি পাইছি না পোৱা নাই এই পোৱা নাই ভাই আমাৰ গাঁৱৰ এটাই চাকৰি পাইছি তাকো সন্ততা লিখিয়াতৈ বাকী আমাৰ গাঁৱৰ কোনো চাকৰি পোৱা নাই নহয় এই বুজিয়া পোৱাটো বেলেগৰ এইটো কি টকা লাগে দাবী যাব কৈছো যে দিনীয়া ভাগ্য হ'ল মোৰ পইচা আছে দেখি হয় লগত থাকিম মানে মাথাটো নষ্ট হ'ব এতিয়া মোৰ কাৰ কথা শুনি এইকাৰণে পঢ়া শুনা নহ'লি একো কামত নাই ময়ে যদি চাকৰি এটা কৰি বহি থাকিব পাৰিলোঁ হয় আই তহঁত জাগে যাই ইয়াৰ পেৰে চবেই যদি চাকৰি কৰে বেলেগ কামবিলাক কোনে কৰিব চাকৰি কৰাবিলাকে টকা পোৱাৰ লগে লগে টাউনত যাই মাটি বাৰী বনাই চলি পুলি পঢ়ে তাতে থাকব যাওক গাঁওখনৰ সংস্কৃতিবিলাক এই আমি চাকৰি নোপোৱাবিলাকে অশিক্ষিতবিলাকে জীয়াই ভাল হ'ব বাদ দি চাকৰি পোৱা নাই মদে মাংসই খাই ঘুমাই থাকিম खत्म बाय बाय टाटा गुड बाय गया